মতে মই এটা কথা ক'ব বিচাৰিম মিত্ৰতা সম্পৰ্কে 2020তো আমাৰ মিত্ৰতা নাছিল বিজেপিৰ লগত আৰু নিৰ্বাচনৰ পিছত পস্পল মিত্ৰতা কৰি পেলাই আমি একেলগে চৰকাৰ চলাইছো এইবাৰো আমি একে ধৰণৰ পদ্ধতি লৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এটা সিদ্ধান্ত লৈছো বিজেপিৰ তৰফৰ পৰাও আৰু ইউপিপিএলৰ তৰফ মাত্ৰ আমাৰ 2026 লৈকে বিধানসভা এলায়েন্স থাকিব 29 লৈকে পাৰ্লিয়ামেণ্টত এলায়েন্স থাকিব তাৰমানে কিবা যদি আমাৰ মাজত মনোমালিন্য নহয় বা অঘটন নহয় 29 লৈকে এলায়েন্সটো সুৰক্ষিত থাকিব কিন্তু কাউন্সিল ইলেকশ্যনত এটা আমি পৰীক্ষাই কৰিব খুজিছো যে কাৰ কোন দলৰ কিমান ষ্ট্ৰেংথ নিজে নিজে টেষ্ট কৰে আৰু ইলেকশ্যনৰ পিছত আকৌ এটা সিদ্ধান্ত ৰাখা এইকাৰণে ইউপিপিএল দলে নিজাববীয়াকৈ সব মানে 40টা সমষ্টিতে বৰ্তমানত প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা সিদ্ধান্ত লৈছে আমাৰ অধিকাৰো আছে কাৰণ আমি বিটিআৰৰ মাটিতে জন্ম হোৱা এটা দল তো এইটো আমাৰে মাটি আমাৰে এৰিয়া তো ই আমাৰ এৰিয়াত 40টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰিলে কোনে কৰিব আৰু বিজেপি দলৰ পৰাও কিবা এটা টাৰ্গেট লৈছে তেওঁলোকেও বহুতকেইটা সিটত নহলেও মিনিমাম সিটত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব 40টাত নকৰে যিটো আমি জানো ইয়াত কোনো এটা অনিয়ম নাই আৰু ব্যতিক্ৰম নাই আৰু ইউপিপিএল দলে এইবাৰ আমাৰ লক্ষ্য হৈছে কি একক সংখ্যাগৰিষ্ঠতা ইউপিপিএল নিজৰে হ'ব যদিও এলায়েন্স বা এটা মিত্ৰতাৰ চৰকাৰ গঠন কৰিব লগাও হয় তথাপিও নাম্বাৰ ইউপিপিএলৰ হাতত একক সংখ্যাগৰিষ্ঠতা ইউপিপিএলৰ হাতত নিজৰে থাকিব লাগে এইটোৱে আমাৰ টাৰ্গেট এতিয়া 2020তো একে আছিল নহয় আমি বেলেগ বেলেগেই প্ৰতিদ্বন্দ্বিতা কৰিছিলো কিন্তু তাত বিপিএফও আছিল কংগ্ৰেছও নাছিল বা অন্যান্য দল বা জিএছপি আছিলে তথাপিওতো পৰিণাম দেখিছে আপোনালোকে আৰু এতিয়াতো ইউপিপিএল আগৰ তুলনাত এইটো ইউপিপিএল প্ৰথম আছিলে তেতিয়া নতুন আছিল এতিয়া ইউপিপিএল আগৰ তুলনাত বহুত মজবুত আৰু বিজেপিও মজবুত এইকাৰণে বিজেপি ইউপিপিএলৰে খাতাত যাব মেক্সিমাম সিটটো 4-5টা সিটটো অলপমান ইফালে হ'ব পাৰে কোনোবা দলৰ খাতাত যাব পাৰে কিন্তু যিমান সিট থাকিব 30-35টা সিট হয় বিজেপিৰ খাতাত যাব নহলে ইউপিপিএলৰ খাতাত আমিতো ইউপিপিএল হিচাপে 25টা মিনিমাম সিটটো জিকাৰ এটা সংকল্প লৈ আমি কাম কৰি আছো 25ৰ পৰা 30 কংগ্ৰেছ আহিলে আমাৰ ভালে হয় মই আৰু বেয়া বুলি ধৰা নাই কিন্তু গৌৰৱ গগৈয়ে যিটো এটা হাৱা পাই আছে মেডিয়াত নতুন সভাপতি হিচাপে আদৰণি জনাই আছে মানুহে গামোচা পিন্ধাই আছে এইটো এটা মিডিয়াত পাই আছে কিন্তু পলিটিক্সটো আপোনালোকে জানে ৰুট লেভেল যাবৰ কাৰণে এজন মানুহে নেতা হিচাপে প্ৰতিষ্ঠা পাবৰ কাৰণে কিমান বছৰৰ সংগ্ৰাম লাগে তো এতিয়া ৰুট লেভেললৈকে জনগণৰ ৰাইজৰ মাজত গৌৰৱ গগৈ যিমান যোৱা বুলি ভাবিছে ইমান যাব পৰা নাই আৰু বিটিআৰ অঞ্চলত কংগ্ৰেছৰ অস্তিত্বটো নাই কংগ্ৰেছে এইকাৰণে ইয়াত মই যিমান জানো 2-3টা সিট টাৰ্গেট ল'ব পাৰে তাতকৈ বেছি টাৰ্গেট ল'ব নোৱাৰে আৰু 2-3টাটো তেওঁলোকে জিকিব নোৱাৰে তাৰ আমাৰ ক্ষতি হ'ব বুলি কোনো কথা নাই হেগ্ৰামা মহিলাৰী দাবী কৰা কথাটো ময়ো শুনিছো ছচিয়েল মিডিয়াত শুনি আছো আৰু ক'বলৈ গ'লে হাগ্ৰামা কোনফালে যাব এটা দুবিধাত পৰি আছে যোৱা MP ইলেকশ্যনতে তেওঁলোকে কংগ্ৰেছৰ লগত এলায়েন্স কৰিব খুজিছে কাৰণ কাৰোবাৰ লগত এলায়েন্স নহ'লে বিপিএফ দল জীয়াই নাথাকে কিন্তু কিবা এটা বাধ্যতা আছে হাতত কংগ্ৰেছৰ লগত যাব নোৱাৰে তেওঁ এইটোকো বিচাৰে যে প্ৰমোদ বড়োৰ গাড়ী এৰি দিয়ক বিজেপিৰ পৰা ওলাই আহক মই সোমাই যাম বিজেপিৰ লগত কিন্তু সেইটোও নহয় তেওঁ বিজেপিৰ লগতো আহিব আৰু অন্য দলবিলাকৰ কোনো প্ৰাসংগিকতা নাই কোনোফালে যাব নোৱাৰে
যাৰ বাবে আগৰমা মহিলাৰীয়ে অকল নিজৰে কথা কৈ আছে কিন্তু দলটো ভিক্টিম হৈ গ'ল DPF দলটো টোটেলি ভিক্টিম হৈ গ'ল এই সময়ত DPF দল কাৰোবাৰ লগত যোৱাৰ প্ৰয়োজন আছিলে কাৰোবাৰ লগত এলায়েন্স কৰাৰ প্ৰয়োজন আছিলে জীয়াই থাকিবৰ কাৰণে কিন্তু তেওঁ কৰিব নোৱাৰে এটা বাধ্যতা আছে আৰু বাধ্যতা তেওঁ নিজে ভালকৈ জানে আৰু এইকাৰণে BPF দল ভিক্টিমাইজ হ'ব গৈ আছে যাৰ বাবে এই পৰিস্থিতিটো দেখি পেলাই এজনৰ পিছত এজনকে BPF দল এৰি আজি চন্দন ব্ৰহ্মৰ নিচিনা কম্পাৰ নিচিনা মানুহে UPPLত যোগদান কৰিলে এটা সম্ভাৱনা UPPLৰ লগত আছে আৰু নিৰ্বাচনলৈকে এইটো বা কেইবাজনৰ লিডাৰ আহি যাব পাৰে তেনে ক্ষেত্ৰত মোৰ এটা সহানুভূতিয়ে থাকিব নাই এতিয়া BPF দলত কোনো দলীয় নেতাৰ কথা নচলে আৰু নুশুনেও সি নিজৰ ইচ্ছামতে চলি আছে ই অকল নিজৰ ছাত্ৰক আগত ৰাখি পেলাই BPF কৰি আছে সেইকাৰণে BPF দল ৰুইনিং মাৰ্জিনেলাইজ হৈ গ'ল টোটেলি মানে কিবা হৈ গ'ল তথাপিও মোৰ বেয়া ভাৱ নাই এই সময়ত সাৰ্ভাইভেলৰ যুদ্ধ কৰি আছে জীয়াই থকাৰ যুদ্ধ হ'ব নোৱাৰো কিন্তু এইবাৰ নিৰ্বাচনৰ পিছত একেবাৰে BPF দল হিচাপে জীয়াই থকাটো মুস্কিল হৈ যাব 4-5টাও যদি ক'ৰবাত জিকিয়াও আহে কিন্তু BPF হিচাপে থাকিবনে নাই এইটো অলপমান সন্দেহজনক তো আজি মই গোসাইগাঁৱত আহিলোঁ ইয়াত এটা ৰাজবংশী বুদ্ধিজীৱীসকলৰ লগত মই এটা মত বিনিময় কৰিছোঁ ইয়াত ৰাজনীতিৰ কথা মই প্ৰপাগাণ্ডাও কৰা নাই প্ৰচাৰো কৰা নাই কিন্তু বৰ্তমান সময়ত শান্তিটো আমি স্থায়ী কৰিবৰ কাৰণে য'ত এটা উদাৰীকৰণৰ প্ৰক্ৰিয়া চলি আছে BTCত কট্টৰবাদ বা কট্টৰপন্থীৰ এটা ৰাজনীতিয়ে দমন কৰিছিল এটা সময়ত অস্ত্ৰ আৰু কট্টৰপন্থী চিন্তা প্ৰতিটো জনগোষ্ঠীৰ মাজত সব জনগোষ্ঠীৰ মাজত কট্টৰপন্থী চিন্তা আছে এই কট্টৰপন্থী চিন্তাবিলাকে আজি নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যৌথ নেতৃত্বত উদাৰীকৰণত মানে পৰিণত হৈ গ'ল এতিয়া সব জনগোষ্ঠীয়ে মিলি পেলাই উন্নয়ন আনিব লাগে এই উদাৰীকৰণৰ প্ৰক্ৰিয়াটো এটা স্থায়ী প্ৰক্ৰিয়া হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আকৌ বহুত বছৰৰ প্ৰয়োজন যাৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বৰ প্ৰয়োজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰো প্ৰয়োজন নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰয়োজন আৰু এই সকলোবোৰ দৃষ্টিত ৰাখি পেলাই যাতে ঠায়ে মই নকওঁ যে অকল এটা দলকে ভোট দিয়া কিন্তু ঠাই বিশেষে সেইটো উন্নয়নৰ ছাত্ৰ ৰাইজে যদি ৰাজবংশী ৰাইজেও যদি এই নিৰ্বাচনত অংশগ্ৰহণ কৰে বা সিদ্ধান্ত লয় তেতিয়া ভাল হ'ব আমাৰ কাৰণে কিন্তু এইটো কথা মই ক'ব পাৰোঁ যে UPPL আজিৰ দিনত ইমানেই মজবুত দল 25ৰ পৰা 30টা সিট দখল কৰাৰ লক্ষ্য লৈ পেলাই আমি আগবাঢ়ি আছোঁ কিন্তু 40টা সিটত আমি খেলিম আৰু একক সংখ্যাগৰিষ্ঠতা এটা হ'লেও বেছিকৈ পায় সেই দল থিয় দিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু এই অঞ্চলত শান্তিৰ যিটো উন্নয়নৰ যিটো ধাৰা এইটো গতিশীলতা আকৌ প্ৰদান কৰি পেলাই আমি কাম কৰি যাবলৈ সক্ষম